নমস্কাৰ বন্ধুসকল ডিজি বন্ধু ইউটিউব চেনেললৈ আপোনালোকক মই অনুপ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আহক আজি আমি ইউটিউবৰ পৰা কেনেদৰে ভিডিঅ' ডাউনলোড কৰিব পাৰি তাকো আমাৰ এণ্ড্ৰইড মোবাইলৰ সহায়ত সেই কথা শিকোঁ। তেন্তে আহক সময় নষ্ট নকৰি আমি আমাৰ মোবাইলৰ সহায়ত কেনেদৰে ডাউনলোড কৰিম তাক শিকোঁ। আমি প্ৰথমে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব। মই ইয়াতে ইউচি ব্ৰাউজাৰ খুলি লৈছোঁ। ইউচি ব্ৰাউজাৰ খুলি লোৱাৰ পিছত ইয়াতে থাকেই আইকন আপোনালোকে ইউটিউব দেখিবলৈ পায়। যদি নাথাকেও তেতিয়া ইয়াত ওপৰতে youtube.com-ত যাব আপোনালোকে। ইয়াত যোৱাৰ পিছত আপোনালোকে যিকোনো এটা ভিডিঅ' ধৰি লওক এতিয়া এইটোকে ভিডিঅ' বা যিকোনো মুভি হ'ব পাৰে, যিকোনো ভিডিঅ' হ'ব পাৰে। ইয়াতে দেখিছে আপোনালোকে এনেদৰে খোল খাইছে। ইয়াতে আমি একো কৰিব নালাগে, ওপৰত যিটো এড্ৰেছ থাকে এড্ৰেছটোত যাব লাগে। এড্ৰেছটোত যোৱাৰ পিছত ইয়াতে এইটো এডিট কৰি এইখিনিৰ পৰা আগৰখিনি কাটি দিব লাগে আৰু তাৰ ঠাইত আমি স্মল লেটাৰ SS লিখিব লাগে আৰু গো কৰি দিব লাগে। এতিয়া আপোনালোকে দেখিছে যে এটা নতুন পেজ খোল খাইছে। ইয়াতে আপোনালোকে লক্ষ্য কৰিব পেজটোৰ তলত এনেদৰে ওলাব। ইয়াতে আপোনালোকক কোনটো কোৱালিটিৰ ভিডিঅ' লাগে এইটোতে আপোনালোকে ক্লিক কৰি দিব এনেদৰে, আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াত ডাউনলোড অপশ্যন ওলাই গৈছে। ইয়াতে ডাউনলোড কৰি দিয়াৰ লগে লগে এই ভিডিঅ' আপোনালোকৰ মোবাইলত ডাউনলোড হৈ ছেভ হৈ যাব। গতিকে বন্ধুসকল দেখিলে কিমান সহজে কোনো এপ্লিকেশ্যন নোহোৱাকৈ আমি ইউটিউবৰ পৰা ভিডিঅ' ডাউনলোড কৰিব পাৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।